হেল্ল' গাইছ আহি গ'লো আমি লগলৈ এয়া হেল্ল' গাইজ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল। আজি মানে যাম বালিলেচা মন্দিৰত আৰু মই যাম, আইতা যাব, আমাৰ মামাহঁতৰ আইতা আহিছে কালি, আইতাকো লগ ধৰিলোঁ, আইতা যাম বুলি ক'লে। আইতা যাব, মোৰ ভণ্টি যাব চুমি, আৰু ইফালে ৰুমাবা যাব, ৰুমাবাৰ ভণ্টি যাব, এই গোটেইবিলাকে লগ লাগি আজি যাম বালিলেচা মন্দিৰত। আৰু মই মানে আজি তাত ঠগি দিম, আজি শনিবাৰ, আজি তাত কালী মন্দিৰত তাতে ঠগি দিম, সেইকাৰণে আজি যাওঁ। এতিয়া বাজিছে 10:30 আৰু আমি 11টামানৰ ভিতৰত ওলাম আৰু ঘৰৰ পৰা। আমি ৰিক্সাতে যাম, বহুতকেইটা মানুহ আছোঁ, ৰিক্সাতে যাম। যাই কিনে ইয়াতে কি কৰোঁ কি নকৰোঁ চবখিনি দেখাম আপোনালোকক। আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে স্কিপ নকৰাকৈ চাব। এইটো হৈছে বালিলেচা মন্দিৰ। আমাৰ ঘৰ হৈছে জাপাৰকুছিত। জাপাৰকুছিৰ পৰা বালিলেচা মন্দিৰলৈ প্ৰায় 10-15 মিনিটমান লাগে ই ৰিক্সাত আহিলে। আমি আহি পালোঁ, আহি পাই চাকি ধূপখিনি কিনি ল'লোঁ। ইয়াতে বালিলেচা মন্দিৰৰ ফ্ৰণ্টতে বহুত কেইখন দোকান আছে, আপোনালোকে দেখিছেনে? একদম সেইকেইখনত আপোনালোকে আহি ঘৰৰ পৰা একো লৈ আহিব নালাগে, ইয়াতে চব পায়, ইয়াতে কিনিব পাৰিব। আপোনালোকক যি লাগে, ত্ৰিশূল ল'লে ত্ৰিশূলো কিনিব পাৰিব, যি লাগে আপোনালোকক ইয়াতে কিনিব পাৰে। আমিও লৈ ল'লোঁ আৰু মই ঠগীৰ সাজটো ঘৰৰ পৰা লৈ আহিছিলোঁ। এতিয়া ঠগীৰ সাজটো ইয়াতে দি দিম আৰু ঠগীৰ সাজ দিয়াৰ আগত কুপন কাটি ল'ব লাগে। ফাৰ্ষ্ট মই যাই কুপনে কাটিলোঁ আৰু তাৰপিছত চাকি বন্তি ধূপখিনি দি ল'লোঁ আমি। এই পুখুৰীটো দেখিছেনে? এই পুখুৰীটোৰ পাৰত আমি অকণমান সময় বহিলোঁ, প্ৰায় 15 মিনিটমান সময় বহিলোঁ। ইয়াতে বহি বহুত বেছি ভাল লাগে আৰু ধুনীয়া বতাহও দি আছিল। আৰু তাত আমি মন্দিৰত বেছি টাইম ৰখা নাই আৰু গুচি আহিলোঁ জল্দি, কাৰণ আইতাও ৰাতিপুৱাৰ পৰা একো খাই যোৱা নাই, আমিও গোটেইকেইটাই লঘোণে ভোষণে গৈছিলোঁ, তো সেইকাৰণে সোনকালে গুচি আহিলোঁ। এতিয়া গধূলি 5:30 বাজিছে আৰু এতিয়া আমি যাই আছোঁ আমাৰ স্কুলৰে ক্লাছ 10ত পঢ়ি থকা ষ্টুডেণ্ট এটাৰ ঘৰত। ই ৰিক্সাতে যাই আছোঁ, তাৰ কাৰণে গিফ্ট ল'লোঁ। তাৰ আজি বাৰ্থডে আছে, তাকে আমি যাই আছোঁ, ৰুমাবা আৰু মই। গতিকে আপোনালোকে বস্তুটো চাই থাকিব। তো গাইজ, মই মন্দিৰৰ পৰা আহিছোঁ 1টামান বজাত, তাৰ ভিডিঅ' কৰা নহ'ল। এতিয়া গধূলি 5:30মান বাজিছে। আমি আহিছোঁ ঘৰ, মানে আমাৰ ষ্টুডেণ্টে ক্লাছ 10ত পঢ়ি থাকে, তাৰ আজি বাৰ্থডে, তাৰ ঘৰত আহিছোঁ। এতিয়া অনামিত্ৰহঁতৰ পূজা হোৱা নাই, কৰি আছে, সেইকাৰণে আমি এই কাষতে থকা শিৱ মন্দিৰটোত আহিলোঁ। আহি ইয়াতে আছে নিশ্চিতা, তাই অনামিত্ৰৰ লগত একেলগে পঢ়ি আছে। আৰু এই কীৰ্তিকমলে নাম চিনি দিব ঠিকে ধৰিছোঁ, দেখিছ? ই ভিডিঅ' কৰক বুলি কয়, এতিয়া ভিডিঅ'ত উঠে, ৰিলচ বনাব লাগে। এয়া দেখিছে অনামিতৰ বাৰ্থডে। এয়া জুমি মিছ, এয়া ৰুমা মিছ, এয়া নিশ্চিতা, আৰু এয়া আমাৰ সকলোৰে প্ৰিয় অভিশ্ৰুতি, আৰু এয়া আপোনাৰ কীৰ্তিকমল। আজি আহি গ'লো ছেকেণ্ড ভ্লগত। তো গাইজ, আমি ইয়াতে গপচপ কৰি বহি আছোঁ, বৰ হৈ থকা নাই। বাৰ্থডে খাব আহি মন্দিৰত বহিছোঁ আমি। ইয়াতে বহি বহুত ভাল লাগছে, বহুত বতাহ আছে। ল'ৰাকেইটা চাৰিটা ইফালে একবাৰ, ল'ৰাকেইটা আৰু একবাৰ থাৰ্ড টাইম। হেল্ল' গাইছ আহি গ'লো আমি লগলৈ এয়া নিশ্চিতা আৰু এয়া সকলক চন্দ্ৰ, এইটো দেখাই নাই। এয়া চন্দ্ৰ, এইটো ভাৰ্গৱ, এয়া মন্দিৰে মোবাইল টিপি ৰয়, আৰু এয়া নুপুৰ। আমি এতিয়া মন্দিৰত আছোঁ, শিৱ মন্দিৰ। লাহেকৈ আমি খাবলৈ যাম অনামিতৰ বাৰ্থডে, কিছু সন্তেক ৰ'ব। তো হেল্ল' গাইজ, আমি আহি গ'লো। এয়া জুমি মিছ, এয়া ৰুমা মিছ, এয়া অভিশ্ৰুতি, এইটো বাৰ্থডে বয়, আৰু এইটো নিশ্চিতা, এইটো হৃদয় ৰাজ, এই খবৰা দেখো, এইটো আমাৰ চন্দ্ৰ, এইটো মনজিত, মুখখান এইটো বিজুচ, আৰু এইটো নকুল, এয়া ইয়াৰ নাম্বাৰ দিছোঁ অন্তৰীপ, আৰু এয়া ভাৰ্গৱ। দে আৰু বহুতে বাদ দি তোৰ ডাব না। Happy birthday Maloti, happy birthday Maloti, happy birthday dear Maloti, happy
আমার কেক কাটা কার্যসূচী শেষ আমার খ কার্যসূচী আরম্ভ হয়েছে চাও গুছা এয়া অনামিত্র বাবা ওলে গেল এয়া চন্দ্র এয়া জ্যোতিষমিতা হাঁহি নাচা কিয়া এই তো অনামিত্র অনামিকা বাইদেউ আছে মানে মোৰ খুৰী আগতে বাইদেউ হৈছিল এইটো ফৌজি এই বৰকটা তো এইটো নুপুৰ এয়া ডাম্পাৰ চৰি নিশ্চিত আছিলা এয়া আমাৰ বেল অভিশ্ৰুতি এই কি নামেৰে জনাম কি নাম দি মাতিম শুন আহি আছে বুলি বুটি বাই যাওঁ বাই 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 বুলি দিয়া ভিডিঅ'টো শেষ কৰি থওঁ দা বাই 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 ভিডিঅ' কৰা মানুহটো বন্ধ কৰাচোন লওঁ সময় দা ইতা বাই বাই ভিডিঅ' কৰা থেংক ইউ বাই 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 দে বাই